ইমান কিয় ভয়ে ভয়ে বহি আছে? হাগ্ৰামা চৰকাৰ উকুলি গ'ল, ভয় কৰিব নালাগে। আৰু হাগ্ৰামা BTCত নাহে। হাগ্ৰামাৰ দিনতে ব্লাডশ্বেড হৈছিল, বড়ো অনাবৰৰ মাজত সংঘাত হৈছিল, বড়োৰ মাজতো ভাতৃঘাতী সংঘৰ্ষ হৈছিল। উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰিছিল, পূবৰ মানুহে পশ্চিমৰ মানুহক ভয় কৰিছিল। মুছলমানৰ কথা বাদ দিয়ক, আদিবাসীৰ কথা বাদ দিয়ক, স্বয়ং সাংবাদিক বন্ধুসকলে বড়োসকলৰ চকুত চকু দি কথা পাতিব পৰা নাছিল, প্ৰশ্ন কৰিব পৰা নাছিল। হাগ্ৰামা চাহাব, আপোনাৰ দিনত কি অশান্তি? হাগ্ৰামাৰ চাহাব, আপোনাৰ দিনত কি কাৰণত বুৰঞ্জীত নভবা কথাবোৰ হ'ল, যাৰ ফলত বড়ো অনাবড়ো পলিটিকেল পাৰ্টিৰ সৃষ্টি হ'ল? আই মাতৃসকল, আপোনালোক সকলোৱে ভালে আছে না? ভালো আছি দাদা, ভালো আছি কি না? ইমান কিয় ভয়ে ভয়ে বহি আছে? হাগ্ৰামা চৰকাৰ উকুলি গ'ল, ভয় কৰিব নালাগে। আৰু হাগ্ৰামা BTCত নাহে। কিয় নাহে? যোৱা 35 বছৰ বড়ো আন্দোলনত, আৰু সেই বড়ো আন্দোলনৰ কথাটো নাম লৈয়ে হাগ্ৰামায়ে 17 বছৰ মানুহক দমন কৰি আহিলে। সকলো জাতি জনগোষ্ঠীক ভিন্ন ভিন্ন কৰি আমাক নৰকৰ যন্ত্ৰণাত ভুগিবলৈ বাধ্য কৰালে। মুছলমানসকলে বড়োসকলক শত্ৰু হিচাপে গণ্য কৰিলে, আৰু আদিবাসীসকলে বড়োসকলৰ লগত বন্ধুত্ব ছেদ কৰিলে। কেৱল মাত্ৰ হাগ্ৰামাৰ ধুৰন্ধৰ নীতিৰ কাৰণে হৈছিল, যি নীতিটোৱে তাহানি 6 বছৰ যি বন্ধুত্বৰে আমি একেখন বজাৰতে বজাৰ হাট কৰিছিলোঁ, একেখন পথাৰতে আমি খেতি কৰিছিলোঁ, একেখন অঞ্চলতে আমি বসবাস কৰি আমাৰ ল'ৰা ছোৱালীবোৰক আমি স্কুল কলেজত পঠিয়াইছিলোঁ। এই সকলোৰ পৰাই হাগ্ৰামাৰ ধুৰন্ধৰ নীতিয়ে বড়োসকলৰ পৰা মুছলমানসকলক আঁতৰাই লৈ গৈছিল, আৰু আদিবাসীসকলক বড়োসকলৰ পৰা আঁতৰাই ৰাখিছিল। হাগ্ৰামাৰ দিনতে ব্লাডশ্বেড হৈছিল, বড়ো অনাবৰৰ মাজত সংঘাত হৈছিল, বড়োৰ মাজতো ভাতৃঘাতী সংঘৰ্ষ হৈছিল। উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰিছিল, পূবৰ মানুহে পশ্চিমৰ মানুহক ভয় কৰিছিল। আমি সংঘাত ভুগি আছিলোঁ, শান্তি সমন্বয় ঐক্যতা বিচাৰি বিচাৰি আমি হাবাথুৰি খাইছিলোঁ, আৰু 17 বছৰে আমি অপেক্ষা কৰিছিলোঁ। সিদিনাখন 2020 চনত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 15 ডিচেম্বৰত যেতিয়া আমি চৰকাৰ গঠন কৰিলোঁ, সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ ব্যক্তিক, যি ধৰ্মৰে বিশ্বাসী নহওক কিয়, সকলোকে সামৰি আমি এটা নতুন চৰকাৰ গঠন কৰিলোঁ। সেই চৰকাৰৰ মূল মন্ত্ৰটো আছিল BTC অঞ্চলত প্ৰকৃত গণতন্ত্ৰটো স্থাপন কৰা। ভাৰত স্বাধীন হোৱাৰ 70 বছৰৰ পিছতো আমি কিন্তু স্বাধীনভাৱে এজন ভাৰতীয় নাগৰিক হিচাপে জীয়াই থাকিবলৈ সক্ষম হোৱা নাছিল, কেৱল মাত্ৰ হাগ্ৰামাৰ ধুৰন্ধৰ নীতিৰ কাৰণে।
আমি শান্তি বিচাৰি হাবাথুৰি খাইছিলোঁ। যি 55 বছৰ কংগ্ৰেছে শাসন কৰিলে, এই কংগ্ৰেছে কিন্তু আমাৰ মাজত জাত ধৰ্মৰ ভেদ আনি পেলাই বিভাজনে মাত্ৰ আনিলে, সৃষ্টি কৰিলে। কিন্তু সকলো ওপৰাই আমাৰ এই 35,84,000 ভাৰতীয় নাগৰিক, যিসকল বিটিআৰবাসী, আপোনালোক সকলোৰে আশীৰ্বাদত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লোঁ। আৰু লগে লগে প্ৰকৃত আমাৰ যি গণতন্ত্ৰ সেইটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল। মুছলমানৰ কথা বাদ দিয়ক, আদিবাসীৰ কথা বাদ দিয়ক, স্বয়ং সাংবাদিক বন্ধুসকলেও বড়োসকলৰ চকুত দি কথা পাতিব পৰা নাছিল, প্ৰশ্ন কৰিব পৰা নাছিল। হাগ্ৰামা চাহাব, আপোনাৰ দিনত কি অশান্তি? হাগ্ৰামাৰ চাহাব, আপোনাৰ দিনত কি কাৰণত বুৰঞ্জীত নভবা কথাবোৰ হ'ল, যাৰ ফলত বড়ো অনাবড়ো পলিটিকেল পাৰ্টিৰ সৃষ্টি হ'ল? সেই প্ৰশ্নটো যদি কোনোবা সাংবাদিক বন্ধুসকলে প্ৰশ্ন সুধিছিল, তেতিয়া এই সাংবাদিক বন্ধুসকলক ভয় ভাবুকিৰে দমন কৰি ৰাখিছিল। সত্যটো লুকাই ৰাখিব লগা হৈছিল। অসত্যৰ জয় জয় মই আছিল, যাৰ ফলত সকলো জাতি জনগোষ্ঠীয়ে আকৌ সূৰ্য উদয় হ'ব নে নহ'ব চিন্তাত ভুগি আছিল। আমি অমাৱস্যা 17 বছৰে আমাৰ দিনত অমাৱস্যাই আছিল। আমি ভাবিছিলোঁ পূৰ্ণিমা আকৌ আহিবনে নাই, কিন্তু ওপৰ আল্লাহ ঈশ্বৰে ভগৱানে আমাক আজি বিটিআৰবাসী আশীৰ্বাদ কৰিলে। আমাৰ আজি এই BTC অঞ্চলত এজন নেতা জন্ম হ'ল, যাৰ নাম প্ৰমোদ বড়ো। এই সন্মানীয় প্ৰমোদ বড়ো আজিৰ চিফ, এখেতৰ নেতৃত্বতে আকৌ আমি পূৰ্ণিমা ঘূৰাই আনিবলৈ সক্ষম হৈছোঁ। শ্ৰদ্ধেয় আই মাতৃসকল, আজি আকৌ কিছু পলিটিকেল পাৰ্টিয়ে, মই কাৰো নাম নলওঁ, ধৰ্মৰ নামত বড়ো জাতিকো খ্ৰীষ্টিয়ান, হিন্দু, ব্ৰহ্ম, বাথৌ, সৎসংগী, কৃষ্ণগুৰি গুৰু বিভাজন কৰি পেলাই বড়োসকলক চেদেলি ভেদেলি কৰিব বিচাৰিছে। আদিবাসী ভাইসকলকো হিন্দু খ্ৰীষ্টিয়ান বিভাজন কৰি পেলাই চেদেলি ভেদেলি কৰিব বিচাৰিছে। হিন্দু মুছলমান পাৰ্থক্য আনি তেওঁলোকে ৰাজ কৰিব বিচাৰিছে। আমি সজাগ হ'ব লাগিব। সেইটোৰ কাৰণে আজি সজাগতা সভাটো আমি পাতিছোঁ। আমাৰ ভৱিষ্যত প্ৰজন্মক চিন্তা কৰি আজি যি শান্তিটো আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ, আজিৰ দিনত আমি যি প্ৰকৃত গণতন্ত্ৰটো প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ, সেইখিনি নিগাজিকে ৰক্ষা কৰিবৰ কাৰণে আমি বছৰ হাজাৰ বছৰলৈকে লৈ যাবলৈ সক্ষম হয়। সেইটোৰ কাৰণে সকলোৱে মাৰ বান্ধি থিয় দিব লাগিব। আপুনি হিন্দুই হওক বা মুছলমানেই হওক, আপুনি বড়োই হওক বা নন বড়োই হওক, আপুনি ট্ৰাইবেলে হওক বা নন ট্ৰাইবেলে হওক, আমি এনেকুৱা এটা চিন্তা কৰিব লাগিব যেন BTCটো এটা ফুলনি বাৰী। সেই ফুলনি বাৰীত আমাৰ ৰাজবংশী ভাইসকলেও এপাহ ফুলৰ দৰে ফুলি থাকিব লাগিব। আমাৰ মুছলমান ভাইসকলেও এপাহ ফুলৰ দৰে ফুলি থাকিব লাগিব। সকলো জাতি জনগোষ্ঠীয়ে আমাৰ এই BTC অঞ্চলৰ উন্নতি, সমন্বয়, ঐক্যতাৰ যি নাও, সেই নাওখনৰ বতাহটো ধৰিব লাগিব। যিমান ধুমুৱাই নাথাকক কিয়, যিমান বজ্ৰৰ গৰ্গজনি নহওক কিয়, ইয়াৰ পৰা যদি আমি ৰক্ষা পাবলৈ বিচাৰে, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বড়ো, অনাবড়ো সকলোৱে মাৰ বান্ধি যদি থিয় হয়, যিটো ধৰ্ম, যিটো নীতি, যিটো মন্ত্ৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আজি আমি দিবলৈ সক্ষম হৈছোঁ, সেইটো আমি বজাই ৰাখিব লাগিব। আজিও বহুত মানুহে ক'ব বিচাৰে
আমি যেতিয়া ইলেকশ্যন কেম্পেইনত নামিছিলোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰ গঠন কৰিলে UPPL দলে মুছলমানসকলক খেদিব, মুছলমানসকলক কাটিব, মুছলমানসকলক হানিব, মুছলমানসকলক খুচিব। যি এজন দুজন বাচি থাকিব তেওঁলোকক বড়ো ভাষা ক'বলৈ বাধ্য কৰাই বড়ো ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব। কটা এজনো মুছলমান আজি ইয়াৰ পৰা খেদা নাখালে। মুছলমান নহয় কোনো ব্যক্তিৰে আজি ইয়াত তেজৰ নৈ ববলৈ সক্ষম নহ'ল। যিটো আমাৰ বিৰোধী দলবোৰৰ কথাৰে সেইটো চলিছিল। আমাৰ চৰকাৰৰ দিনত সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ মাজত যে হাগ্ৰামাৰ দিনত বড়ো অনাবড়ো পলিটিকেল পাৰ্টি সৃষ্টি হৈছিল, আদিবাসী ভাইসকলে বড়োসকলৰ প্ৰতি হিংসা জাগিছিল বা বড়োসকলে আদিবাসীসকলৰ প্ৰতি হিংসা জাগিছিল। মুছলমানসকলক বড়োসকলে চাব নোৱাৰা, মুছলমানসকলে বড়োসকলক চাব নোৱাৰা অৱস্থা হৈছিল। ইয়াৰ কাৰণবোৰনো কি আমি চালি জাৰি চালোঁ। আমি বহুত ষ্টাডি কৰিলোঁ, ৰিডিং কৰি আমি পাবলৈ সক্ষম হ'লোঁ যে ইয়াৰ মূল কাৰণটো হ'ল মাটিৰ সমস্যা। এই মাটিৰ সমস্যা যদি সমাধান কৰোঁ, 35,84,000 ভাৰতীয় নাগৰিক যিসকলে BTCত বসবাস কৰি আছে, বড়োই হওক, অনাবড়োই হওক, হিন্দুই হওক, মুছলমানেই হওক, সকলোৰে মাটিৰ সমস্যা যদি আমি সমাধান কৰি দিব পাৰোঁ, শান্তিৰ বিৰাজমান নিশ্চয় আমাৰ BTCত আনিবলৈ সক্ষম হ'ব বুলি আমি চিন্তা চৰ্চা কৰিলোঁ। ফলত 2020 চনৰ 15 ডিচেম্বৰ দিনাখনৰ পৰা আজিৰ দিনলৈকে, আজিৰ ডেটলৈকে কোনো জাতিকে বাদ নাৰাখি সকলো জাতি জনগোষ্ঠীক সামৰি আমি 3,23,178 জন মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হ'লোঁ। সৌদিনাখন এক সপ্তাহৰ আগৰ কথা, আমাৰ কিছুমান দুষ্কৃতিকাৰী বোলে ক'ব লাগিব, যিজনে শান্তি নিবিচাৰে, সমন্বয় নিবিচাৰে, ঐক্যতা নিবিচাৰে, হিন্দু মুছলমান ইউনিটিটো নিবিচাৰে, বড়ো আৰু মুছলমানৰ মাজত একগোট হোৱাটো নিবিচাৰে, আদিবাসী আৰু বড়োসকলৰ মাজত একেখন গীৰ্জাতে প্ৰাৰ্থনা কৰা, একেখন মন্দিৰতে আৰাধনা কৰাটো নিবিচাৰে। তেনেকুৱা ব্যক্তিসকলে অন্য ঠাইত গৈ পেলাই আমাক লগাই দিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত অনাবড়োসকলক মাটিৰ পাত্তা দিয়া নাই। আমাৰ হাতত গত প্ৰমাণ আছে। আমাৰ সাংবাদিক বন্ধুসকলক আমি প্ৰত্যেকবাৰে দি আহিছোঁ কিমান মাটিৰ সমস্যা আমি সমাধান কৰিছোঁ। আৰু কৈছে বোলে BTC অঞ্চলৰ অনাবড়োসকলৰ কাৰণে মাটি কিনা বেচা হোৱা নাই। মই তথ্য সহকাৰে ক'ব বিচাৰিছোঁ যে এইকেইদিনলৈকে আমাৰ BTC অঞ্চলত 4.5 বছৰত 70,252 জন মানুহে মাটি কিনা বেচা কৰি পেলাই তেওঁলোকৰ নামটো ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছে। 70,252 জন। আৰু আমি এলটমেণ্ট দিছোঁ 4,800, প্ৰায় 900 বুলি ক'ব লাগিব, 2 জন কম। আৰু লেণ্ড ছেটেলমেণ্ট কৰিছোঁ আমি 22,000। এই 4.5 বছৰত ছেটেলমেণ্ট আৰু এলেনমেণ্ট যদি আমি ডিফাৰেঞ্চ কৰে, এটা কথা মনত ৰাখক, হাগ্ৰামাৰ দিনত শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে এইখিনি কথা ভালকৈ শুনক। সাংবাদিক বন্ধুসকলে যদি প্ৰশ্ন কৰে, যদি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL চৰকাৰে 3,23,178টা ফেমিলিৰ মাটিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে, হাগ্ৰামাৰ দিনত কিমান হৈছে বুলি কিয় প্ৰশ্ন নকৰে? মোৰ হাতত প্ৰমাণ আছে, মই প্ৰমাণ সহকাৰে কথা কওঁ। 17 বছৰত হাগ্ৰামাই কেৱল মাত্ৰ 1,623টা ফেমিলিৰ বা পৰিয়ালৰ মাটিৰ সমস্যাহে সমাধান কৰিছে।
গোসাইগাঁৱত এজন মুছলমান BPF লিডাৰ আছিলে, এখেতৰ নাম আছিল বক্তাৰ আলী আহমেদ। চিনি পায় না বক্তাৰ আলী আহমেদ? কিমানজনে চিনি পায় বক্তাৰ আলী আহমেদ? হাত দাঙক। কিমানজনে চিনি পায়? গোসাইগাঁৱত এই বক্তাৰ আলী আহমেদে হাগ্ৰামাৰ সুহাত আছিল আৰু এখেতে হাগ্ৰামাৰ কিটচেনলৈকে, কিটচেন মানে পাকঘৰলৈকে সোমাবলৈ সক্ষম হৈছিল। হাগ্ৰামাই যেতিয়া গধূলি গধূলি এক বটল মদৰ দাম 1,03,000, এক বটল মদৰ দাম 1,03,000। গধূলি যেতিয়া হাগ্ৰামাই মদ খাইছিল, সেই বক্তাৰ আলী আহমেদে হাগ্ৰামাক মাছ, মাংস আৰু কণী ফ্ৰাই কৰি দিছিল। আৰু এই বক্তাৰ আলী আহমেদৰ ঈদগাৰ মাটি, এই মছজিদৰ মাটি কিন্তু হাগ্ৰামাই কৰি দিয়া নাছিল, কৰি দিয়া নাছিল। এখেতৰ গাঁওটো কি কয়? গোৱাবাৰী। এই গোৱাবাৰী গাঁওখনত, গোৱাবাৰীত এজনো UPPL ছাপৰ্টাৰ নাছিল ৰাইজ সৌহিদিনাখনলৈকে। কিন্তু গোৱাবাৰী অঞ্চলৰ মুছলমান ভাইসকলৰ সমস্যাটো আমি বুজি পাই, য'ত নেকি মাটিয়ে আমাৰ দুশ্মনৰ মেইন কাৰণ আছিল বড়ো আৰু মুছলমানৰ, বড়ো আৰু আদিবাসীসকলৰ, বড়ো আৰু অনাবড়োসকলৰ, যাৰ কাৰণে বড়ো অনাবড়ো পলিটিকেল পাৰ্টিবোৰ সৃষ্টি হ'ল। আমি কোনো কৃপণালী নকৰি বক্তাৰ আলী আহমেদৰ গাঁৱৰ মছজিদ আৰু ঈদগাৰ মাটিটো সৌদিনাখন ৰেজিষ্টাৰ কৰি দিছোঁ। ধৰ্মৰ কথা নহয়, জাত পাতৰ কথা নহয়, আমি সকলোৱে ভাৰতীয়, আমি সকলোৱে বিটিয়াৰবাসী। এটাই কথা চিন্তা কৰক, কামৰূপীয়াত এটা ভাষা আছে। 55 বছৰে কংগ্ৰেছে আমাক কি কৰি আহিছে, 17 বছৰে আমাক BPF-এ কি কৰি আহিছে, এই কথাটো মই এটা সেন্টেন্সেৰে ক'ব বিচাৰিছোঁ। কামৰূপীয়া ভাষাত কয়, এটা অল্প বাংলা ভাষাটো মিলিয়া যায়, হাত আছি ভৰি আছি মনুষ্যৰ মায়া, ঘৰ বনাই থাকবা নাজানি কিহে বান্দৰ ভায়া। বান্দৰটো হাতো আছে ভৰিও আছে মনুষ্যৰ নিচিনা, কিন্তু ঘৰ বনাই থাকবা নাজানে। কিয় নাজানে? কিয় নাজানে? আমাক বান্দৰ সজাইছে BPF-এ 17 বছৰে, আমাক বান্দৰ সজাইছে কংগ্ৰেছে 55 বছৰে। আমি মানুহ, মাটিৰ মানুহ, আমি সেই মাটিত ঘৰ বনাই থাকিব আমি জানো, কিন্তু নিগাজিকৈ হাগ্ৰামা আৰু কংগ্ৰেছে আমাক কেতিয়াও মাটি দিয়া নাছিল। আমাক এজন ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও আমাক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল। কিন্তু আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো জাত পাত ধৰ্মৰ কথা চিন্তা নকৰি, পাৰ্থক্য নাৰাখি সকলো জাতি জনগোষ্ঠীকে সামৰি পেলাই মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমি কাম বন কৰি আছোঁ। 3,23,178 জন মাত্ৰ নহয়, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, জুলাই মাহৰ ভিতৰত আমি 70,000 মানুহক মাটিৰ পাট্টা দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। 70,000 এলাখেলা নহয়, য'ত BPF-এ 17 বছৰত 1,623 জন ফেমিলিকে মাটিৰ পাট্টা দিছে। আমি এক মাহত 70,000 মানুহক মাটিৰ পাট্টা দিব বিচাৰিছোঁ। কেনেকৈ? BTC-ত 1,24,000 বিঘা PGR আৰু VGR মাটি আছে। এই 1,24,000 PGR আৰু VGR মাটিত ঘৰ সাজি থকা মানুহ কিমান আছে ৰাইজ? 47,000, 47,000। এই 47,000 আপুনি হিন্দুই হওক বা মুছলমানে হওক, খ্ৰীষ্টানে হওক বা শিখেই হওক, বড়োই হওক বা অনাবড়োই হওক, ট্ৰাইবেলে হওক বা নন ট্ৰাইবেলে হওক, আইনৰ ওপৰত নিৰ্ভৰ কৰি আইন মতে সকলো জাতি জনগোষ্ঠী যদি আপুনি সঁচাকৈ ভাৰতীয় নাগৰিক হয়, আপোনাৰ হাতত যদি প্ৰমাণ পত্ৰ আছে, মেক্সিমাম কি মেক্সিমাম
1 বিঘাকে দিয়াৰ কাৰণে আমি আইন পাছ কৰিলোঁ। তাৰ বাহিৰেও তাহানিৰ পৰাই আপুনি বসবাস কৰি আহি আছে। যি মাটিটো আজিলৈকে এলটমেণ্ট হোৱা নাই, সেটেলমেণ্ট হোৱা নাই, মানুহবিলাকে সেটেলমেণ্ট কৰিবলৈ ভয় কৰিছে। হাগ্ৰামাৰ দিনত এবিঘা মাটিৰ দামটো যদি মই এই চাচাৰ পৰা 4 লাখ টকাত কিনি লয়, সেই চাচাৰ মাটিটো মই কিনি লোৱাৰ পাছত ৰেজিষ্টাৰ কৰিব যদি বিচাৰে 4 লাখ টকা আকৌ গভৰ্ণমেণ্টক ৰেভিনিউ দিব লাগিছিল, ৰেভিনিউ। কিন্তু আমাৰ চৰকাৰৰ দিনত আমি এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত এটা আইন পাছ কৰিলোঁ, য'ত নেকি আমাৰ BTCৰ সকলো 90% জনসাধাৰণে হাজিৰা কৰি খায়। দিনৰ মানে বেলাৰ এমুঠি চাউল বা এসাঁজ ভাতটো দিনত মাত্ৰ উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেনেকুৱা ব্যক্তিয়ে মাটি ৰেজিষ্টাৰ কৰিবলৈ কেনেকৈ 4 লাখ 5 লাখ 6 লাখ টকা চৰকাৰক দিবলৈ সক্ষম হ'ব? আমাৰ চৰকাৰে কি কৰিলে? সকলোকো, যাৰ ফলত আমি যেতিয়া 2020 চনৰ কেম্পেইনত কৈছিলোঁ সম উন্নয়ন, সম মৰ্যাদা আৰু সম বিকাশ, ময়ো বড়ো, আপুনি আদিবাসী, আপুনি মুছলমান, আপুনি ৰাজবংশী, কিন্তু সম উন্নয়ন, সম বিকাশ, সম মৰ্যাদা, আমি সকলোৱে ভাৰতীয় নাগৰিক, আমাৰ সম মৰ্যাদা থাকিব লাগিব। সেইটোৰ কাৰণে BPFৰ সময়ত 4 লাখ 5 লাখ 6 লাখ 10 লাখ 30 লাখ 35 লাখ টাউনৰ মাটিৰ দামটো 1 কোটিলৈকে গৈছে। আপুনি যদি টাউনত 1 বিঘা মাটি লয়, কিনোতে যিমান যাব ৰেজিষ্টাৰ কৰোঁতেও তাৰ সমানে যাব। 1 কোটি টকাত যদি আপুনি মাটি কিনে 1 কোটি টকাই ৰেজিষ্টাৰ কৰাত গৈছিলে। কিন্তু আমাৰ চৰকাৰে 1 বিঘাত মাত্ৰ 1000তে মানুহক ৰেজিষ্টাৰ কৰি দিয়াৰ কাৰণে আমি আইন পাছ কৰি দিছোঁ। ইমান উদাৰতা কিয়? কিয়নো মই বড়ো হিচাপে মোৰ মাতৃক যিমান মৰম কৰোঁ, মোৰ মুছলমান মাতৃকো মই মৰম কৰিবলৈ সক্ষম হ'ব লাগিব। মই মুছলমান হিচাপে মোৰ মাতৃক যিমান মৰম কৰোঁ, আমাৰ আদিবাসী মাতৃকো ইমানেই মৰম কৰিবলৈ সক্ষম হ'ব লাগিব। তেতিয়াহে সমন্বয়ৰ কথাটো আহিব, তেতিয়াহে আমাৰ সম বিকাশৰ কথা আহিব, তেতিয়াহে শান্তিৰ মন্ত্ৰটো আমি গুণ গাব পাৰিব, তেতিয়াহে আমি উন্নতিৰ জখলাত উঠাৰ কাৰণে সকলোৱে মাৰ বান্ধি আগবাঢ়িব পাৰিব। শ্ৰদ্ধেয় ৰাইজ, আৰু বহুত কথা ক'ব লগা আছে। লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় এটা কথা কয়, আমি হিন্দু, মুছলমান, বড়ো, অনাবড়ো, ট্ৰাইবেল, নন ট্ৰাইবেল সকলোৱে ভাৰতীয় নাগৰিক, আমি এক। ভাষা বেলেগ বেলেগ হ'ব পাৰে, জাতি বেলেগ বেলেগ হ'ব পাৰে, ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, আমি এক। সেইটোৰ কাৰণে এক শব্দৰে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই এটা আঁচনি আমাক আনিলে, কমিউনিটি বেছ ভিজন ডকুমেণ্ট, যাৰ মাধ্যমেৰে এটা সৰু জাতিৰ ভাষা, সংস্কৃতি, ৰীতি নীতিটো যেতিয়া ডুবুং অৱস্থা, সেই ডুবুং অৱস্থাৰ পৰা কেনেকৈ আমি উদ্ধাৰ কৰি আনিব পাৰোঁ, এই অধিকাৰটো আমাৰ চৰকাৰে দিছে। ভাৰতবৰ্ষৰ কোনো জিলা, কোনো ষ্টেট, কোনো কাউন্সিলত আপুনি বিচাৰি নাপাব যি কাৰ্যটো, যি ভিজনটো, যি ডকুমেণ্টছটো, যি প্ৰজেক্টটো সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ পুত্ৰই, আপোনালোকৰ মৰমৰ ভাগিনে কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধেয় ৰাইজ, আমি হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, বুদ্ধিষ্ট কোনো পাৰ্থক্য নথকা একোটোৰ কাৰণে সমাজ গঢ়িছোঁ, যাৰ ফলত পাৰ্থক্য নাৰাখিবৰ কাৰণে আলাৰী চেৰাং আঁচনিৰ মাধ্যমেৰে সকলো ধৰ্মকে সন্মান দিয়াৰ অৰ্থে আমি মন্দিৰ, মছজিদ, গীৰ্জা, খবৰ, যি ধৰ্মৰ যি জাতিৰ যি ধৰ্মই নহওক কিয় 2 লাখ টকাকৈ আমি আলাৰী চেৰাং মিছনৰ দ্বাৰাই আমি ধৰ্মীয় অনুষ্ঠানবোৰৰ সহায় কৰিবলৈ সক্ষম হৈছোঁ। আহক শ্ৰদ্ধেয় ৰাইজ, আমাৰ চৰকাৰৰ যি মন্ত্ৰ, আই মাতৃসকলক আমি অনুৰোধ কৰিছোঁ, আমি আমাৰ বিটিআৰ চৰকাৰে
কেৱল মাত্ৰ বড়ো সমাজৰ কাৰণে কাম কৰা নাই, কেৱল মাত্ৰ মুছলমান সমাজ গৰিবৰ কাৰণে কাম কৰা নাই, কেৱল মাত্ৰ আদিবাসী সমাজ গৰিবলৈ কাম কৰা নাই, জাত পাতৰ নামত আমি কাম কৰা নাই। আমি এটাই মাত্ৰ সমাজ গৰিব বিচাৰিছোঁ, সেইটো হ'ল বিটিআৰ সমাজ, এইটো হ'ল শান্তিৰ সমাজ, এইটো হ'ল ঐক্যতাৰ সমাজ, এইটো হ'ল সমন্বয়ৰ সমাজ, যি সমাজখনে য'তেই নাযাওক মাৰ বান্ধি যেন যাব পাৰোঁ। থেংক ইউ।